এয়া আলু বিলাহী জলকীয়া সব ধুই লৈছোঁ এয়া আজি বাৰ্থডে বুলি ব্ৰইলাৰ আধা কেজি আৰু এয়া গাহৰি মাংস আধা কেজি লৈ আনিছোঁ এয়া গাহৰি মাংসটো ধুই লোৱা হৈছে অলপ এয়া ব্ৰইলাৰ মাংসখিনি ধুই লৈছোঁ এয়া আদা আৰু নহৰু কাটি লৈছোঁ এতিয়াতো খুন্দিম হ'ব হ'ব দি দিওঁ পিঁয়াজ দি লৈছোঁ তেলটো বেছিয়ে গৰম হ'ল প্ৰথম গাহৰি মাংসটো বনাই লৈছোঁ আদা ৰচুনৰ পেষ্টটো দি লৈছোঁ দুটা জলকীয়া দি দিছে অলপ কালাৰটো আহিলে মাংসখিনি দি দিম পিঁয়াজটো নিমখ দিছে সোৱাদ অনুযায়ী এয়া হালধি অলপ দি দিছে বিলাহীটো দি দিয়ে এয়া বিলাহী দি দিছে এতিয়া মছলা দিব দি দিয়া জিৰা পাউডাৰ অলপ দি দিছে এয়া ধনিয়া পাউডাৰ দি দিছে আৰু এতিয়া মিট মছলা দি দিছে কথাবোৰ নাই উঠা এতিয়া অলপ ঢাকি দি দিয়া এতিয়া অলপ ঢাকি দিছোঁ নৰসিংহ পাত অলপ দি দিছোঁ নৰসিংহ পাত দিলে বোলে সোৱাদটো ভাল হয় আৰু গোন্ধও ভাল আহে ন এতিয়া তুমি য'ত ৰচুন আদা পেষ্টটো খুন্দিছিলোঁ সেই তাৰ পৰাই পানী অলপ দি দিছোঁ যাতে আৰু ভাল হয় এই পৰি গৈছে সিফালে এতিয়া গাহৰি মাংসখিনি দি দিছোঁ বইল কৰি লোৱা হৈছিলে যিটো এতিয়া অলপ লৰাই ঢাকি দিয়া হ'ব গাহৰি মাংসটো বহুত তেলি হৈছে চাগে দেই তেল দি দিছোঁ এয়া আদা নহৰু পেষ্ট দিছোঁ দুখন চব্জি একেলগে বনাই থকা হৈছে এফালে গাহৰি আৰু এইটো মানে ব্ৰইলাৰ বনাই আছোঁ এইটো ড্ৰাই হ'ব এইটো গাহৰিটো গ্ৰেভি হ'ব এইটো ড্ৰাই হ'ব এতিয়া শেষলৈকে চাই থাকিব দি দিওঁ হেৰি এতিয়া বিলাহী দি দিছোঁ এইটো মাংসটো মেৰিনেট কৰি থৈছিলোঁ এতিয়া এইটো দি দিওঁ ন পিছত কাৰণ ড্ৰাই ফ্ৰাই কৰিম যে সেইকাৰণে সেই মছলা পিছত নহ'লে গ্ৰেভি হৈ যাব মাংসটো দি দিছোঁ
অলপমান লৰাই দিছোঁ। ভালকৈ লৰাই দিয়া। এয়া নিমখ দি দিছোঁ। হালধি কেতিয়া দিবা? দিয়াৰ পিছত দিম, নিমখৰ পিছত। কিহৰ কাৰণে দুটা মাংস কাটি তোমালোকে? আজি মানে বাৰ্থডে আছে। অঁ হালধি দিছোঁ। তুমি লৰাই থকা লাগে মই গাহৰিটো তুলি লৈছোঁ দেই। ঠিক আছে, যোৱা যোৱা। এতিয়া আলু দি দিয়া হৈছে। হেৰি কৰি থাকি দে ন। এতিয়া ঢাকনটো লগাই দিয়া। ঢাকনটো লগাই গেছটো কমাই থৈ দিওঁ ৩-৪ ঘণ্টামান। তাৰপিছত উদঙিয়াই থ'ম, সিজিলে খাম, নিসিজিলে শুই থাকিম। হয় এতিয়া সোৱাদ অনুযায়ী মছলা অলপমান দি দিছোঁ। কি মছলা দিছা? জিৰা পাউডাৰ দিছোঁ। এইটো ধনিয়া পাউডাৰ অলপ দিছোঁ, বেছি একো নাই। মছলা মানুহ কম খাব লাগে, কিন্তু তুমি বেছিকৈ দি দিয়া। বেছি পৰিব লাগে। মিট মছলা অলপ দি দিছোঁ লাষ্টত। ড্ৰাই ফ্ৰাই কৰিবা চাগে। ড্ৰাই ফ্ৰাই কৰিম। এইটো তেল হয়, পানী নহয় দেই। বিলাহী দিলে একচুৱেলি ড্ৰাই ফ্ৰাই মানে এইটো শুকুৱাই দিম, মানে সেইটো ড্ৰাই ফ্ৰাই কৰিম, কাৰণ গাহৰিটো গ্ৰেভি কৰিছে অলৰেডি। তো দুইটা গ্ৰেভি হ'লে খাই ভাল নালাগিব। এটা ড্ৰাই কৰিছোঁ, এটা গ্ৰেভি কৰিছোঁ। এয়া ভাজিখন অলপ লৰাই দিছোঁ। সিজিলে নি? সিজিলে আৰু 5 মিনিট পিছতে। কালাৰ মজা আহিছে দেই। ড্ৰাই ফ্ৰাই হ'বগৈ নে বাৰু? ক'লে দিব কিমান হ'ব লাগিছে। টেষ্ট কৰাবি নেকি মোক? ভাল টেষ্ট কৰোঁ মোক। ভাল টেষ্ট কৰা ন? ৰ'বা দিছোঁ অলপ। তুমি আৰু কলিজা খাই ভাল পোৱা যে, লোৱা কলিজা অকণমান খাবা। গৰাকী নোহোৱা শাক কোনেনো বনাই থৈ গৈছে? ভক ভককৈ অকলে উতলি আছে। গাহৰি গৰম পানীত বকাই আছে। মালিকনী নাই, এৰি থৈ গ'ল। এয়া দেখিছেনে, আমাৰ গাহৰি মাংস ৰেডি হৈ গ'ল। ইমান ধুনীয়া গ্ৰেভি হৈছে। এতিয়া আমাৰ লাহেকৈ গাহৰিখন নমাই দিয়া আৰু দেই। নমাই দিছোঁ। এয়া চালাডো অলপ বনাই লৈছোঁ। এয়া ভুজা দুটামান দি দিছোঁ চালাডত। আৰু এয়া দিছোঁ বন্ধাকবি আৰু বিট দিয়া আছে, গাজৰ দিয়া আছে, পিঁয়াজ, বিলাহী আৰু আদা দি ধুনীয়াকৈ চালাড, আৰু জলকীয়াও দিয়া আছে। ধুনীয়াকৈ চালাডটো বনাই ৰেডি হৈ গ'ল আমাৰ। আৰু এয়া ভাত খাম। এয়া ভাতটো কুকাৰত দিয়া হৈছে, 5 মিনিটৰ পিছত হৈ যাব। আমাৰ চালাডটো আপোনালোকে কমেণ্ট কৰি জনাবচোন, এনেকৈ চালাডৰ লগত ভুজিয়া দি খায় নে নাখায়। আমি খাওঁ, খাই ভাল লাগে পায়। এয়া অলপ ঘৰতে বনোৱা পানী টেঙা আচাৰ, আৰু এয়া জলকীয়া। এয়া হৈছে আমাৰ গাহৰি মাংস গ্ৰেভিখিনি। এয়াটো ব্ৰইলাৰৰ ড্ৰাইটো, আৰু এয়া চালাড। এতিয়া আমি খাম। আপোনালোকে চাব। আপোনালোকে চাই থাকিব, আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ থাকিলে। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব। থেংক ইউ।